Hi friends, মই Jigisha আকৌ এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলো। মই আজি বনাইছো দহি বড়া। দহি বড়া একচুয়ালি মাটিৰ দাইল দি বনাই, কিন্তু মাটিৰ দাইল আৰু দৈ এই দুটা কম্বিনেশনটো আমাৰ শৰীৰৰ কাৰণে খুব ঠিক নহয়। সেই কাৰণে সেই মাটিৰ দাইলৰ সলনি আপোনালোকে মুগৰ দাইল ইউজ কৰিব পাৰে, আৰু মই মুগৰ দালি দিয়ে বনাইছো দহি বড়াটো। ৰেচিপিটো কেনেকৈ বনাইছো চাওঁ হকচোন। প্ৰথমতে মুগৰ দাইলখিনি আপোনালোকে পানীত 5 ঘণ্টামান তিয়াই মিক্সিত পেষ্ট কৰি ল'ব, আৰু ইয়াত বেসন আৰু নিমখ এড কৰিব। তাৰ পাছত পানী অকমান দি ভালকৈ বেটাৰটো ৰেডি কৰি ল'ব। ইচ্ছা কৰিলে আপোনালোকে বেকিং পাউডাৰ দিব পাৰে, কিন্তু মই দিয়া নাই। চাটনিটোৰ কাৰণে মিঠা চাটনিটো ভাল লাগে দহি বড়াত, সেইটোৰ কাৰণে আপোনালোকে তেতেলী অকমান লৈ পানী সানি ল'ব, আৰু তেতেলীৰ যিখিনি সিঠা থাকে সেইখিনি আঁতৰাই ল'ব। এতিয়া ইয়াত মিঠা হ'বৰ কাৰণে গুড় দিব, আৰু গুড় আৰু এই তেতেলীৰ পানীখিনি ভালকৈ মিক্স কৰি ল'ব, আৰু লগতে ইয়াত নিমখ দিব। এইখিনি ভালকৈ মিক্স হোৱাৰ পিছত এই বস্তুখিনি গেছত বহুৱাই দিব, আৰু আপোনালোকৰ যিমানখিনি ডাঠ হোৱাটো বিচাৰে, টেঙা মিঠা সোৱাদটো অহালে সেই হিচাপে আপোনালোকে ৰাখিব। ইয়াত অকণমান জিৰা ধনিয়াৰ পাউডাৰো এড কৰি দিব, তেতিয়া সোৱাদটো ভাল হয়। আন এটা পাত্ৰত মই এতিয়া কৰি ল'ম গৰম পানী, আৰু এই গৰম পানীখিনিত অকণমান নিমখ দি দিম। যেতিয়া দহি বড়াৰ মই বৰকেইটা বনাম, সেই বৰকেইটা মই পানীটোত দিব লাগিব। আৰু দহি বড়াত যিটো দৈ লাগিব, এইটো যিহেতু মোৰ নৰ্মেল দৈ হয়, সেইকাৰণে মই ইয়াত চেনি এড কৰিছোঁ। আপোনালোকে মিঠা দৈ ব্যৱহাৰ কৰিলে চেনি নিদিলেও হ'ব। আৰু চেনি আৰু দৈখিনি ভালকৈ মিক্স হোৱাকৈ মই লৰাই লৈছোঁ। যদি আপোনালোকে মিঠা দৈও লয়, কিন্তু ভালকৈ বস্তুটো লৰাই ল'ব লাগিব। এতিয়া মই কেৰাহীত তেল দি এই বৰকেইটা মই এটা এটাকৈ তেলত দি দিছোঁ, আৰু বলকেইটা সাৱধানে লৰাব, আৰু দুইফালটো ধুনীয়াকৈ হ'বলৈ দিব। যেতিয়া বৰকেইটাৰ কালাৰটো চেঞ্জ হ'ব, তেতিয়া আপোনালোকে মই যে গৰম পানীত নিমখ দি ৰাখিছিলোঁ এই পাত্ৰটোত দি দিব। তেতিয়া বৰকেইটা ধুনীয়াকৈ কোমল হৈ যাব। আৰু ইয়াত এই পানীখিনিত 3 মিনিটমান থাকিব দিব। তাৰ পিছত পানীৰ পৰা এনেকৈ চেপি লৈ দৈখিনিত দি দিব, আৰু দৈখিনিত 5 মিনিটমান আপোনালোকে ৰাখিব, যাতে ভালকৈ বৰকেইটাৰ মাজত দৈটো সোমাই যায়। এতিয়া মই প্লেটিং কৰিছোঁ। এয়া বৰকেইটা মই দি দিছোঁ, আৰু বৰকেইটা ধুনীয়াকৈ দি ইয়াত মই ওপৰৰ পৰা দৈও দি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত অকণমান লাল মিৰ্চ পাউডাৰ, অকণমান জিৰা ধনিয়া পাউডাৰ দিব পাৰে, আৰু মোৰ লগত ডালিমৰ গুটি আছিলে, সেইকাৰণে মই ডালিমৰ গুটিও দি দিছোঁ। তাৰপিছতে মই বনাই থোৱা পদিনাৰ চাটনি আছিলে, মই ইয়াত অলপ অলপ পদিনাৰ চাটনিও দি দিছোঁ। আৰু এই পদিনাৰ চাটনিখিনি আপোনালোকে স্কিপ কৰিবও পাৰে, আৰু লগতে দি দিছোঁ মই টেঙা মিঠা বনাই থোৱা তেতেলীৰ চাটনিটো। এয়া আমাৰ দহি বড়া এতিয়া ৰেডি হৈ গ'ল।